নেপটিজিম মানে নাৰ্ভৰ প্ৰব্লেম। কক এতিয়া নহয় বুলি। আপোনাৰ মূৰটো নেপটিজিম মানে স্বজন প্ৰীতি। আপুনি সেইটো নেপটিজিমত গ'ল আৰু কোনটোত যাব লাগিছিল? যে কংকনা ৰাণাৱত দেখোন। যাওকচোন যাওক। নেপটিজিমৰ অপাৰেশ্যন কৰে। কমল বাইদেউ এই ইয়াত গাৰ্ডাৰ ফাইল এটা থৈ গৈছিল নেকি বাৰু? মই নাজানো নহয় বাইদেউ। তইনো কি জানো? চাই দে না ক'ত থৈছে। এই গাৰ্ড ছাৰক ফোন এটা কৰি নুসুধে কিয় আপুনি? ঠিক কৈছ। গাৰ্ডা ক'ত আছেনো আপুনি? হা কেকেদাৰ ঘৰত কিনো কৰি আছে? শুনক না কথা এটা। হেল্ল' তৰা মাই তোমাৰ মাতটো মতা মানুহৰ নিচিনা হৈ গ'ল যে। মই মতা মানুহে কৈছো। মতা মানুহ নথকা ঘৰত বোলো মতা মানুহে কিহৰ চুং পাতিছে? মই চুং পাতিছো? ক'ত চুং পাতিছো? মই নথকা সুবিধা লৈ মোৰ ঘৰত কিহৰ চেল্টাৰ পাতিছে? 5 মিনিটৰ ভিতৰত আপুনি থানা পাওকহি। ফোনটো কিয় কাটি দিলে? আকৌ তেৰিকা মেইন কথাটো সুধিবলৈকে থাকিলে মানে। গাৰ্ডা কি হ'ল হয়? কিবা বেয়া খবৰ নেকি? বৰ বেয়া কথা এটা হ'ল নহয়। কি হ'ল? খাটনিয়াৰে আজি মোক বজাব। বজাব? কি বজাব? কি বজাব নাজানো আৰু। কিবা হ'ল আকৌ? সোমা বুলি কৈছো। ৰ'বচোন ছাৰ, মোৰ কথাটো শুনকচোন। একো শুনব লগা নাই। সোমা। তই সোমাবি না। কি হ'ল বস্তুদা? চুলাই চিকতা পুলিচ হয় দিন দুপৰতে চুলাই খাই এইবিলাক ভাওনা কৰি আছে একদম মানে। আৰে মই ক'ত চুলাই খালো? খাব নেকি? এক থাপৰ মাৰি দিম। সোমা বুলি কৈছো। সোমা। আৰে সোমালোৱে দেখোন, আৰু ক'ত সোমাম? বহি থাক। আৰে চফাত কিয় বৈছা? উঠ বেঞ্চত ব। কোচন আছে তাত। তাত এক চৰ দিম, গম পাই যাবি। বেঞ্চত ব। কুচন লাগে তাক। তৰা মাই তই মোক ক'ত চুলাই খাৱা দেখা পালি? আপুনি নিজে কৈছিল দেখোন চুলাই বুলি। চুলাই বুলিহে কৈছো, খাওঁ বুলি কোৱা নাই নহয়। আপুনি নোখোৱাকে থাকিব? কি কোৱা হে? গন্ধটো চা। যাওক বুঢ়া। এইবাৰ নীলাচলেও চাগে কান্দিছে। নীলাচলৰ বুকুত ভক্তৰ সমাৱেশ নহল ছাৰ। এৰা সামান্য এটা ভাইৰাছে কৌটিকলীয়া পৰম্পৰাক চেলেঞ্জ দি দিলে ছাৰ। কম কথা নে? হয় দিয়ক।